Hello everyone, gা পা ধুই আহিলো এই ভাত বনাই আছো ভাঙন মাছেদি ফুলকবি জোল বহুত দিন হল ভাঙন মাছেদি ফুলকবি জোল খোৱা নাই বহুত দিনৰ পৰা মন কৰি আছিলে আৰু লগতে বনাই আছো টেঙামৰা গুটিৰ মিঠা জেলি লকচোন আজি মাছৰ জোলটো কেনেকৈ বনাওঁ আপোনালোকক অকণমান দেখাওঁ এতিয়া মই মাছ ফ্ৰাই কৰি আছো আৰু আনপিনে ফুলকবি ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ তাৰপিছত ধুইহে সৰু সৰুকৈ কাটিম তাৰপিছত এয়া মোৰ ভাতো হৈ গ'ল এতিয়া কেৰাহীটোত অকণমান তেল দিছোঁ তাতে পাঁচফোৰণ দিছোঁ আৰু অলপমান পিঁয়াজ দি পেলাই ৰঙচুৱাকৈ ভাজি ল'ম এতিয়া ইয়াতে দিম মই ফুলকবিখিনি ভালকৈ ধুই কৰি লৈছোঁ আৰু এতিয়া মই ফুলকবিখিনি দি ইয়াতে মই অলপমান হালধি দিম এতিয়া চব্জিখিনি ভালদৰে লৰাই 5 মিনিটৰ কাৰণে ঢাকন মাৰি সিজিবলৈ দিম তাৰপিছত জোখমতে নিমখ অকণ দি ইয়াত কুটি থোৱা বিলাহী আৰু আদা নহৰু যিখিনি কুটি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ এতিয়া মই অলপমান ধনিয়া গুড়ি দা গুড়ি দিছোঁ ভালদৰে লৰাই পেলাই এইখিনি অলপ দেৰি সিজিবলৈ দিম তাৰপিছত এইখিনি অলপমান গৰম পানী দিম উতল অহালৈকে মাছকেইটা দি দিলে আমাৰ মাছৰ জোল খাবলৈ ৰেডি হৈ যায় এনেকৈ মাছৰ জোল কোনে কোনে খাই ভাল পায় জনাব দেই এইপিনে মোৰ টেঙামৰা মিঠা টেঙা জেলিও হৈ গ'ল আৰু এইপিনে মাছৰ জোলো হৈ গ'ল আজিলৈ আহিছোঁ বাই বাই